নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। মই আজি মিক্সিতে কেনেকৈনো পিঠা বনালোঁ বিহুত তেনেকৈ সেয়া দেখাম। আৰু আজি বিহু বুলি ক'ত গ'লোঁ কি কৰিলোঁ কোন আহিলে আমাৰ ঘৰলৈ তাকে দেখাম দেই। এবাৰতো উৰুকাৰ দিনাখনি মাহঁতৰ ঘৰতে ৰাতিটো থকা হ'ল। ৰাতিপুৱা এয়া দেউতাই মেজি জ্বলালে, তাতে সেৱা চেৱা কৰি আহিলোঁ। প্ৰসাদো দিলে, প্ৰসাদ কিন্তু আমি নাখালোঁ, বান্ধি মেলি ঘৰলৈ লৈ আহিলোঁ, কাৰণ দেউতাকো আকৌ সেৱা কৰিবলৈ আছে নহয়। সেয়া আহি মেলি ঘৰ পালোঁহি। ঘৰত এয়া পিঠা চিঠা সজাই মেলি চাহ তাহ ৰেডি কৰিছোঁ, কাৰণ বাহঁত আহিব। এছে ৰৈ আছোঁ জয়ন্তে বোলে তেতিয়ালৈকে বোলে মই গাড়ীখন ধুই লওঁ বুলি ক'লে। গাড়ীখন ধুই ল'ৰা আৰু বাহঁতৰ অকণমানজনী দেখিছেনে, একদম পূৰা দুইটাই খেলি ফূৰ্তি, মানে একদম আমাৰ ল'ৰা ক'ব নোৱাৰা হৈ যায়, মানে ওলাবলৈ পায় যে। ঘৰৰ মানে তিনিচুকীয়াত থাকিলেতো আৰু ঘৰৰ ভিতৰতে থকা হয়। এয়া আকৌ দাদাই টাবত ফুল ৰুবলৈ মাটি আনি থৈছিলে, সি বোলে এয়া মিহি কৰি থৈ যায় বুলি পূৰা মাটি মানে হেৰি কৰি আছে। এয়া বাহঁত আহি গ'ল। বাহঁত আহিলে, তাৰপিছত এয়া ভিনদেউ আহিছে। আমি চবেই আৰু এয়া জলপান চলপান খাই মেলি ফটো চটো এখন তুলি ল'লোঁ। বিহুতে ফটো তোলা হয়। এয়া তাৰপাছতে আমি খুৰীহঁতৰ ঘৰৰ পৰা এপাক আহিলোঁ। অহাৰ পাছত জয়ন্তে ক'লে অকণমান ওলাই যাওঁ ব'লা, কিন্তু ভিনদেউৰ ডিউটি আছিলে, আকৌ সৰু পথাৰ পাবগৈ লাগিব ভিনদেউ। নাযাওঁ বুলি কৈছিলে, কিন্তু জয়ন্তে ক'লে ওচৰতে, কিন্তু ওচৰত নহয়, চিকাৰীঘাট পাবগৈ লাগিব। তাতে এখন নতুনকৈ পাৰ্ক খুলিছে, বিৰাট ধুনীয়া কিন্তু বাৰু পাৰ্কখন। কিন্তু আমি ওচৰতে বুলি ভাবিছিলোঁ যে, একদম বৰ হেৰিকৈ আহিলোঁ, কিন্তু মনটো বেয়া লাগিলে দূৰ হোৱা দেখি। তাৰপিছত কিন্তু তাত সোমাই আকৌ বিৰাট ভাল লাগিলে মনটো। সঁচাকৈ বিৰাট ধুনীয়া, বাঁহেৰে চব মানে বনাইছে। আমাৰ ল'ৰা ছোৱালীকেইটাই মানে বহুত ভাল পালে আহি পেলাই। প্ৰথমতে জয়ন্তলৈ খং উঠিছিলে, এয়া সোমাওঁতে তাত কিবা টিকেট কৰিব লাগে, এজনৰ কিবা 5 টকা 10 টকা কিবা এটা লয় আৰু। ভিনদেউৱে কিন্তু টিকেট কৰিলে, সেইকাৰণে আমি ইমান গম নাপালোঁ কিমানকৈ লয়। আমি আৰু সোমায়ে আহিলোঁ। কিন্তু সঁচাকৈ সোমাই বিৰাট ভাল লাগিছে দেখি। আমাৰতো অকণমানিকেইটা বিৰাট ফূৰ্তি। এয়া চাওক এনেকৈ মানুহ এইফালেও এহাল ইফালেও এহাল বনাই থৈছে, ইমান ভাল লাগিছে দেখি পেলাই। আৰু চব চাংঘৰ বনাইছে, তাৰপিছতে বাঁহেৰে চব বনাইছে, মানে বহুত ধুনীয়া। আপোনালোকে যাবচোন, ওচৰৰ কোন কোন আছে। কিন্তু ভাল, সৰু ল'ৰা ছোৱালীক লৈ গ'লে বিৰাট ফূৰ্তি পাব। আমাৰ ল'ৰা ছোৱালীহালতো একদম স্কুটাৰ চিস্কুটাৰ চবতে উঠিছে। আমি আকৌ ৰিলচ এটা এটাও বনাই ল'লোঁ, এছে ফটোও মাৰিলোঁ তাতে। ভাল লাগিলে, মানে তাত গৈ পেলাই মনটো ভাল লাগিলে। বিহুৰ দিনাখনি আমি ভাবিছিলোঁ প্ৰথমতে ইমান দূৰ আহিলোঁ, কিবা মনটো মানে বেয়া লাগিছিলে আৰু। বিহুৰ দিনাখনি মানে অকণমান দূৰলৈ গুচি গ'লোঁ, আকৌ ঘৰত কোনোবা আহিলে কিবা মানে কোনে হেৰি কৰিব, চাহ তাহ দিব বুলি ভাবিছোঁ আৰু। কিন্তু বিহুৰ দিনাখনি বাৰু নাহেও। এয়া বৌয়ে ময়ো এনেকৈ বনালোঁ কিবা কিবি আৰু ৰিলচ চিলচ বনাইছোঁ আৰু। তাৰপিছতে কিন্তু ভাল লাগিলে, চাংঘৰত উঠিও ভাল লাগিলে, মই ফটো মাৰিলোঁ। তাৰপিছত আমাৰ ইয়াৰ সৰু আৰু আমাৰ পোৱালি দেখিছেনে, একদম পূৰা উৎপাত দুইটা। অকণমানি দেখিছেনে জোলনা খেলি আছে। তাৰপিছতে আমাৰ অকণমানিকে আৰু ল'ৰাকে ভিনদেউৱে নাও দেখাবলৈ লৈ গ'ল। তাৰপিছতে সেয়া দেখাই মেলি আহি ভিনদেউহঁত গোলাঘাট গ'ল। ভিনদেউহঁত অকণমানি থাকি গ'ল, ভিনদেউ ডিউটি আছে যে, সেইকাৰণে সোনকালে যাবগৈও লগা হ'ল। আমাৰ ল'ৰা আকৌ খোৱাৰ নাম নাই, উৎপাত পূৰা দেখিছেনে। অকণমানি মনটো বেয়া, কাৰণ আমি পাছদিনাখনি বাহঁতৰ ঘৰলৈ যাম, অকণমানিক আকৌ থৈ আহিম, সেই বুলি মনটো বেয়া। আপোনালোকক দেখাওঁ ব'লক, মই বৰা চাউলৰ পিঠা এইবাৰ কেনেকৈ বনালোঁ, বগা পিঠাটো তাকে দেখাওঁ। মই 3 ঘণ্টামান চাউলটো তিয়াই লওঁ, তিয়াই লৈ 1 ঘণ্টামান টুকি থৈ দিওঁ। তাৰপিছতে মিক্সিত পিচি এয়া চালনীৰে চালি লওঁ। চালি লৈ পেলাই এৰাতি মই ফ্ৰিজত থৈ দিওঁ। আৰু যদি মই ফ্ৰিজত নথৈ পেলাই লগালগ বনাওঁ, তেতিয়া আকৌ মই অকণমান পিঠাগুড়িটোত পানী ছটিয়াই লওঁ, তাৰপিছতে আকৌ চালনীখনত আকৌ চালি দিওঁ। চালি তেতিয়া লগালগ বনাব পাৰি আৰু। আপোনালোকে কেনেকৈ বনায় মোক জনাবচোন। মই কিন্তু এনেকৈ বনাওঁ দেই, কিন্তু বেয়া নহয় বাৰু, পিঠা এটাও নাভাগে, ধুনীয়াকৈ পিঠাকেইটা উঠে মানে। মই আপোনালোকক আগতেও কৈছোঁ যে মই পিঠা বনাব নাজানো, কাৰণ মই হাতেৰেও বনাব নাজানো আৰু মানে হেতাৰেও বনাব নাজানো। এতিয়া মই সেইকাৰণে বনাওঁ চেকনি দি পেলাই। দেখিছেই ন মই বনাই থকা এতিয়া। কিন্তু ধুনীয়া হয় পিঠাকেইটা। মই এনেকৈ চেকনিখনত এনেকৈ পিঠাগুড়িকেইটা দি অকণমান এনেকৈ লৰাই দিওঁ, তাৰপিছতে যেতিয়া অকণমান ওপৰলৈ উঠি আহে, তাতে তিলটো দি এনেকৈ নুৰিয়াই দিওঁ। কিন্তু বেয়া নহয়। আপোনালোকে যিবিলাকে নাজানে, আপোনালোকে নাজানো বুলি বহি নাথাকিব, এনেকৈ চেষ্টা কৰিব, আপোনালোকে পাৰিব। ময়ো মানে আৰু সহজ পদ্ধতিৰে মই পাৰিছোঁ যেতিয়া আপোনালোকেও পাৰিব। আৰু হাতো নুপুৰে, আঙুলিও নুপুৰে, ধুনীয়াকৈ পটাপট হৈ যায়। পটাপট বনাব পাৰি আৰু একদম মানে মচমচীয়া হয় পিঠাকেইটা, বৰ ধুনীয়া হয়, একদম পাতলা পাতলা হয়। মই এনেকুৱা হ'লে ভাল পাওঁ। কিন্তু এইবাৰ আকৌ মই বৰা চাউলৰ পিঠা খোৱা নাই, ডক্টৰে কাৰণ খাবলৈ মনা কৰিছে কাৰণে মই খোৱা নাই। কিন্তু আমাৰ কলিজাই বিৰাট ভাল পায় পিঠা খাই, সেইকাৰণে বনাইছোঁ আৰু। তাৰপিছতে আকৌ এটা মই বস্তু বনালোঁ, মই খাই ভাল পাওঁ, কেটলি মুখত দিয়া পিঠা। মই ভাল পাওঁ গুড় দি পেলাই তেনেকৈ বনালোঁ। আপোনালোকক কেনেকৈ বনালোঁ
বনালোঁ পাছত এদিন দেখাম কি দি বনালোঁ কিন্তু মই বিৰাট ভাল পাওঁ ক'ৰবাত গ'লেও মই এনেকৈ দুটা বনাই লৈ যাওঁ চাহ অকণৰ সৈতে এয়া মই কেনেকৈ খালোঁ আপোনালোকক সেয়াও দেখাই দিছোঁ আৰু খাই কিন্তু বিৰাট ভাল লাগিলে আজি তেন্তে মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে হ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই তেন্তে হ'লে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিম আজিলৈ বাই বাই